হাই এভৰিৱান, আজি বহুত দিনৰ পিছত আপোনালোকৰ ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু এই জুবিন দাৰ আকস্মিক ঘটনাটোৰ পৰাই ভিডিঅ' বনাবলৈও মন যোৱা নাছিলে, কিন্তু যিহেতু পূজা মা দৰ্শন কৰোঁ বুলি এপাক আহিলোঁ আৰু সকলো মণ্ডপতে প্ৰথমতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, তাৰপিছতহে আপোনাৰ দেৱী দৰ্শন কৰিছে সকলোৱে আৰু অতি সোনকালে জুবিন দাই ন্যায় পাওক তাকে কামনা কৰিছোঁ। সেয়াই আৰু